বহক। কিয় কান্দি আছাহে তুমি? কি ক'ব? এই গৰমত গেঞ্জি পিন্ধাটো অপৰাধ নেকি? অপৰাধটো নহয়। পৰীক্ষা আছিল বুজিছে, গেঞ্জি পিন্ধি গ'লোঁ। মোকতো সিহঁতে ভিতৰত সোমাব নিদিলে। মই ক'লোঁ কিয় সোমাব নিদিয়ে? সিহঁতে ক'লে তুমি গেঞ্জি কিয় পিন্ধিছা? আৰে এডমিট কাৰ্ডততো ড্ৰেছ কোড নাই যে কি পিন্ধিব লাগে কি পিন্ধিব নালাগে। হা, মই কৈছোঁ মই পৰীক্ষা দিমেই, সিহঁতে নিদিয়ে, নামানে। তাৰপিছত কি কৰিলে জানে? খিৰিকীৰ পৰ্দা এটা ফালি মোক লগাই ল'ব কৈছে, পিন্ধি ল'ব দিছে। তুমি দিয়া বোলে তেনেকৈ এক্সাম। দিলোঁ, কিন্তু বেয়া লাগিলে। মোক অপমান কৰিলে তেখেতসকলে। গেঞ্জি পিন্ধি এটা এক্সাম দিব নিদিয়ে নে সিহঁতে? আৰে ক'ত লিখা আছে এডমিট কাৰ্ডত? হা, এডমিটত লিখা আছে নে চাৰ্টে পিন্ধিব লাগে নে পেণ্টে পিন্ধিব লাগে? উলংগ হয়তো মই যোৱা নাই। বৰ দুখ লাগিল, সঁচাই বহুত বহুত দুখ লাগিলে। সেইটোৱে কথা ভাইটি, আচলতে কি জানা, কিছুমান শিষ্টাচাৰ মানুহে জানিব লাগে, শিকিব লাগে। আমি ড্ৰেছ পাতিবোৰ স্থান কাল অনুযায়ী পিন্ধিব লাগে। ধৰি লওক আমি মন্দিৰত গৈছোঁ, মন্দিৰত আমি কি কাপোৰ পিন্ধিম? গা চা ধুই ধুনীয়া কাপোৰ এটা পিন্ধি যাম, হয়নে নহয়? যেনেকৈ ধৰক আমি কোনোবা ডাঙৰ অনুষ্ঠান এটাত গৈছোঁ, বহুত ডাঙৰ ডাঙৰ মানুহ আছে, বয়োজ্যেষ্ঠ মানুহ আছে, সিহঁতৰ আগত আমি কেনেকৈ পিন্ধিব লাগিব? নিশ্চয় ধুনীয়া সাজপাৰ এযোৰ পিন্ধি যাব লাগিব, হয়নে নহয়? যেতিয়া আমি ধৰা বন্ধুৰ লগত আছোঁ, আমি গেঞ্জি পিন্ধোঁ, হাফ পেণ্ট পিন্ধোঁ, তাত কোনো কথা নাথাকে। কোনোবা নিজৰ মানুহৰ তাত গৈছোঁ, হাফ পেণ্ট পিন্ধিছোঁ, গেঞ্জি পিন্ধিছোঁ, তাত কোনো কথা নাই। কিন্তু আমি চাব লাগিব আমি ক'ত ক'ত গৈ আছোঁ। আমি স্কুল এখনলৈ গৈ আছোঁ, তাত পৰীক্ষা দিবলৈ গৈ আছোঁ, তাত আমি কি পিন্ধিব লাগিব? নিশ্চয় ভাল কাপোৰ এযোৰ পিন্ধিব লাগিব, চাৰ্ট এটা বা টি চাৰ্ট এটা বা পেণ্ট এটা বা, হয়নে নহয়? তাত আমি গেঞ্জি পিন্ধিলে কেনেকুৱা? ভাবাচোন, তুমি গেঞ্জি পিন্ধিলে কিছুমানে আকৌ হাফ পেণ্ট পিন্ধিব, কিছুমানে আকৌ একোৱেই নিপিন্ধিব। সেয়া জানো হ'ব পাৰে? সেইটো কেতিয়াও হ'ব নোৱাৰে। সেইটো ভুল, আমাৰ মানসিকতা ভুল। আমি আধুনিক চিন্তাৰ অধিকাৰী হয়, আমি আধুনিক চিন্তাৰ অধিকাৰী হ'বই লাগে, কিন্তু সেই আধুনিকতা মানেই নহয় যে আমি হাফ পেণ্ট পিন্ধিম, গেঞ্জি পিন্ধিম, য'তে ত'তে ঘূৰি ফুৰিম, আড্ডা দিম, ডাঙৰ বয়োজ্যেষ্ঠ মানুহক আমি সন্মান নকৰিম। সেইটোতো আধুনিকতা নহয় নহয়। সেইটো ভুল নকৰিবা কেতিয়াও। ভুলটো তোমাৰে, বুজিছানে নাই? হয় খুৰা, আপুনি ঠিকেই কৈছে, ভুলটো মোৰেই। মই জানিব লাগিছিল ক'ত কি কেনেধৰণে কাপোৰ পিন্ধিব লাগে। আজি আপুনি এটা ভাল শিক্ষা দিলে। এই শিষ্টাচাৰটো, এই শিক্ষাটো যদি মোক মা দেউতাই আগতে দিয়াহেঁতেন, আজি মই সেই স্কুলখনত অপমানবোধ নকৰিলোহেঁতেন।